হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসীম ব্লগ। আজি এটা নতুন ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ কাছখিলা পাহাৰত, লগৰ কেইজনমান মিলি কিনে কাছখিলা পাহাৰত আছোঁ। আপোনালোকে কাছখিলা পাহাৰৰ নামটো শুনিছে নাই মই নাজানো, শুনবা লাগে, মোৰ হিচাপতো শুনবা লাগে। মানে আমাৰ মায়ঙৰটো প্ৰসিদ্ধ আৰু পবিত্ৰ থান বুলি আমি ভাবোঁ। কিহৰ কাৰণে? এইটো আচলতে পৰ্যটক ভূমি। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পশ্চিম ভাগত আমাৰ মায়ঙখন অৱস্থিত আৰু আপোনাৰ পবিতৰাৰ ওচৰতে মানে আমাৰ কাছখিলা পাহাৰখন আছে। পবিতৰাখন অলপ সেইফালে যাব লাগে আৰু কাছখিলাত আমি বজাৰৰ মাজে ৰাইট চাইডে ঘূৰি আহিব লাগে। এইখন আচলতে পৰ্যটক ভূমিৰ কাৰণে মই ভূমি বুলি এইকাৰণে কৈছোঁ, কাৰণ ওচৰতে আমাৰ এইখন এখন ব্ৰহ্মপুত্ৰ নদীখন এতে আছে। তাৰপৰা আপোনাৰ সেউজীয়া গছ গছনি এটা মানে এটা ভাল লগা মনোৰম পৰিৱেশ আৰু আপুনি ইয়াতে শান্তি পাব। আচলতে আপোনাৰ পৰ্যটক ভূমি কোনবিলাক? যিবিলাকত প্ৰসিদ্ধ কিছুমান বস্তু থাকে বা ধৰক মানুহে আহি পেলাই শান্তি পায়, য'ত মানুহে শান্তিমতে উশাহ নিশাহ ল'ব পাৰে বা মনৰ কথা অলপ পাতিব পাৰে বা ভাল লগা এটা পৰিৱেশ। গতিকে আপোনালোকক ভিডিঅ'টো মই প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ দেখাম। য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ লাগি যাওঁ, তাৰ পৰা আৰম্ভ কৰোঁ, ধুনীয়াকৈ চাওঁ আমি ভিডিঅ'টো। বলকচোন চাওঁ গোটেইখিনি, বলক বল বল। বহুত ওপৰলৈকে যাব লাগিব নেকি? বিমা বিষাইছে মানে চব বিহিতে খোজকাঢ়িব নোৱাৰিম নহয়, ইমান পাৰিম জানো? দৰ্শন হৈছে ন? সঁচাকৈ দুই একবাৰ আপডাউন কৰিলি আৰু পেট নাথাকে। আৰু সেই ৰাস্তাত দাউৰি ফুৰিব নালাগে ট্ৰেইন সেৱাৰ কাৰণে, ইণ্টাৰভিউৰ কাৰণে, হয় না? এই ঠাইটোৰ আচলতে কি মহত্ব জানানে? আচলতে এইটো এটা কাছ আছিল, এটা শিলৰ কাছ, য'ত শিলৰ কাছত বাৰু কম আপোনালোক এইফালে আপোনাৰ পৰিৱেশটো চাওক, কি মজা লগা এটা পৰিৱেশ। পাহাৰৰ ওপৰৰ পৰা আপোনাৰ গোটেই ব্ৰহ্মপুত্ৰখন এইফালে তললৈকে দেখা যায়, বঢ়িয়া লগা এটা পৰিৱেশ। এইখন চাওক মহাবাহু ব্ৰহ্মপুত্ৰ, এইখন হৈছে ব্ৰহ্মপুত্ৰখনে পাহাৰৰ ওপৰৰ পৰা আপোনালোক মই দেখাইছোঁ। মই পাহাৰত টিলাত বৰ্তমান আছোঁ, মানে কাছটোৰ মানে পিঠিত থকা বুলিয়ে ক'ব লাগিব। কাৰণ কাছখিলা পাহাৰটো, এই কাছখিলা পাহাৰৰ মহত্বটো কি আপোনাৰ গম পাইছেনে? এই কাছখিলা পাহাৰৰ মহত্বটো হৈছে আপোনাৰ এইটো এটা প্ৰথমতে সৰু এটা কাছ আছিল শিলৰো জীৱ থাকে না। কাছটো ডাঙৰ হৈ বৰ্তমান মানে এখন পাহাৰৰ সৃষ্টি হৈছে। আৰু আমাৰ ইয়াতে মানে লোকবিশ্বাস আৰু মানুহে বিশ্বাস কৰে যে ব্ৰহ্মপুত্ৰ, আমাৰ মায়ঙতো বহুত বাৰিষা হয় আপোনালোকে জানে। গতিকে এই বাৰিষাটো হোৱাৰ কাৰণটো কি? এই কাছটো মানে ব্ৰহ্মপুত্ৰটো লৈ যাব বিচাৰে, কিন্তু ব্ৰহ্মপুত্ৰ মানে শিলটো ডাঙৰ হৈ আছে কাৰণে, কাছটো ডাঙৰ হৈ আছে কাৰণে ব্ৰহ্মপুত্ৰই এইটো বস্তু নিবা নোৱাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মানে বিলীন কৰিব নোৱাৰে। সেইকাৰণে ব্ৰহ্মপুত্ৰটোৱে প্ৰতিবাৰ চেষ্টা কৰে ডাঙৰ প্ৰতি বছৰে আমাৰ ইয়াতে ডাঙৰ পানী হয়। এইবছৰ যদি অকণমান তাতকৈ আৰু ডাঙৰ পানী, প্ৰতি বছৰে ডাঙৰ পানী হয়। সেইকাৰণে মানে এইটো কয় মানুহে, আমাৰ দেউতাহঁতে বা আমাৰ ককাহঁতে আমাক কৈছিল, তেওঁলোকৰ আজু ককাহঁতে কৈছিল। আচলতে এইটো সঁচা মিছা সত্যতা মই প্ৰমাণ কৰিব নোৱাৰোঁ, কিন্তু লোকবিশ্বাস নাই, বিশ্বাস কৰি আছোঁ আৰু যেনেকৈ বিশ্বাস কৰি আছোঁ। এইটো হৈছে কাছখিলা পাহাৰৰ শিৱ মন্দিৰ। আমাৰ কাছখিলা পাহাৰৰ টিলাত এই শিৱ মন্দিৰটো অৱস্থিত। একবাৰ নহয় মই দুইবাৰ টিলিঙাটো বজাই দিলোঁ আৰু ভগৱানক এটা সেৱা জনালোঁ। বাহিৰৰ পৰা অহা পৰ্যটকবিলাকেও এই মন্দিৰত যেতিয়া তেওঁলোকে পৰিদৰ্শন কৰিব আহে, তেতিয়াহ'লে এই মন্দিৰৰ ভিতৰত তেওঁলোকে সেৱা প্ৰাৰ্থনা জনায়। আৰু কি হয় আপোনাৰ, তেওঁলোকে ধুনীয়াকৈ চাকি বন্তি দিয়ে বা ধূপ ধূনা ধুনীয়াকৈ লগায় আৰু শিৱ বাবাক আৰাধনা কৰে। আমি বিশ্বাস কৰোঁ তেওঁলোকৰ মনোকামনাবিলাক পূৰণ হয় আৰু। সেইখন সেয়া যাই আছে ন, মেচিন না ভুটভুটি। যি ৰাস্তা ভয় লাগে, ৰাস্তা মানে শিলে আৰু এইটো এটা মন্দিৰ না, মানে এইটো মন্দিৰ আছে। এটাও শিৱ মন্দিৰ। বা এটা কি মাছ চাছো আছে নেকি? এইটো এটা মন্দিৰ আপোনালোকে চাওক, এতেও শিৱৰ মন্দিৰ, আচলতে এতেও শিৱৰ ত্ৰিশূল আছে, মানে কি এতেও মন্দিৰ। আৰু আপোনালোকে চাওক সেইখন চাওক, ব্ৰহ্মপুত্ৰৰ মাজত এইখন ভুটভুটি কয়, আৰু আমাৰ গাঁৱৰ ভাষাত ভুটভুটি বুলি কয়। লঞ্চ এইখন যাই আছে, জাহাজো যায় কিন্তু ন, ইয়াৰ পৰা কি মায়ঙৰ এনেকৈ মঙলে আপোনাৰ যেতিয়া বাৰিষা, পূৰা বাৰিষা, এইফালে জাহাজৰ প্ৰচলন চলে। মানে কি আপোনাৰ বাৰিষাত মানে আমাৰ এইফালে চিধা এইফালে গ'লে দৰংখন পায় না, এইফালে চিধা দৰং আছে। গতিকে মৰিগাঁৱৰ পৰা চিধা ৰাস্তা, এইটো পানীৰ মাজেদি চিধা ৰাস্তা। মন বেয়া লাগিলে ইয়াতে আহি অলপ টাইম বহিলে ভাল লাগে। মানে যদি আপোনাৰ মনটো বেয়া লাগে, কিবা দুখ থাকে মনত, কাছখিলা পাহাৰত আহিলে হ'ল, আপোনাৰ মন খুচ হৈ যাব। ভগৱান আছে, ভগৱানৰ এটা প্ৰতিমূৰ্তি আছে, ভগৱানৰ চৰণত এটা সেৱা ল'ব। তাৰপিছত আপোনাৰ পৰিৱেশটো চাই কিনে পৰিৱেশ অলপ ভাল লাগে আৰু বহুত ভাল লাগে।
ভিতৰতে মই আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, আজি 17 মে' তাৰিখ, বৰষুণো দিবা ধৰিলা বাৰু, আজি 17 মে' তাৰিখ। এই 17 মে' তাৰিখে আমাৰ অসমৰ এজন বিশেষ ব্যক্তিৰ মৃত্যু হৈছিল। তেওঁৰ নাম আছিল পৰাগ কুমাৰ দাস। তেওঁ সাংবাদিক জগতত তেওঁ এনেকুৱা এটা নাম কামে থৈ গৈছে যে আপোনালোকে তেওঁক চিনি পায় নে মই নাজানো, তেওঁৰ বিষয়ে মই ক'ৰবাত পঢ়িছিলোঁ বাৰু। গতিকে তেওঁ সাংবাদিক জগতত এই যিটো সাহস বা যিটো ভয় নকৰা কাৰ্য, সাংবাদিকবিলাকক ভয় নোহোৱা কাৰ্য যিটো, সেই বস্তুটো তেওঁ সাংবাদিকবিলাকৰ মনত তেওঁ সুমুৱাই থৈ গ'ল যে, আৰু তেওঁ সদায় ৰাষ্ট্ৰৰ বিপক্ষে গৈ হ'লেও জাতিৰ বাবে তেওঁ কাম কৰিছিল। তেওঁ জাতিৰ বাবে আনকি প্ৰাণ আহুতি দি থৈ গ'ল। তেওঁৰ জন্ম হৈছিল 1961 চনৰ 24 ফেব্ৰুৱাৰীত আৰু মৃত্যু হৈছিল তেওঁৰ 1996 চনৰ 17 মে' তাৰিখে। আচলতে তেওঁ মেট্ৰিক অসমৰ 4 নম্বৰ তেওঁ কিমানটো চনত মেট্ৰিক পাছ কৰিছিল মই পাহৰি গ'লোঁ, বা হাই ছেকেণ্ডেৰীটো মই পাহৰি গ'লোঁ। কিন্তু দুইবাৰে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুইবাৰে তেওঁ অসমৰ হয়তো 4ৰ্থ স্থান লৈ পেলাই তেওঁ পাছ কৰিছিল। আৰু তাৰপিছত মাক দেউতাকে ভাবেতো, নিজৰ মাক দেউতাকে ভাবে যে মোৰ ল'ৰাটো চোকা, মোৰ ল'ৰাটো ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, তেনেকুৱা ভাবে। কিন্তু তেওঁ ডক্টৰ ইঞ্জিনিয়াৰ নহয়, তেওঁ সাংবাদিক জগতখনত তেওঁ উঠি পৰি লাগিল আৰু জাতিৰ বাবে সদায় কাম কৰি গ'ল। আচলতে তেওঁ যেতিয়া 1996 চনৰ 17 তাৰিখে 17 মে' তাৰিখে যেতিয়া তেওঁৰ বাচ্ছাটোক স্কুলৰ পৰা আনিব গ'ল, তেতিয়া কোনোবা দুৰ্বৃত্তই তেওঁক মানে আপোনাৰ গুলীয়াই হত্যা কৰিলা। আৰু তেওঁৰ নিচিনা ব্যক্তি আমাক প্ৰয়োজন, আচলতে এনেকুৱা ব্যক্তি আমাক লাগে। আমাৰ সমাজখন আজিকালি আপোনালোকে জানে বহুত স্বাৰ্থপৰ। গতিকে তেওঁতো মৰি গ'ল, কিন্তু আমাৰ মাজত তেনেকুৱা ব্যক্তি নাই কাৰণে আজি ধৰক আমি আগুৱাই যাব পৰা নাই। আমি নিজে সাহস কৰিব লাগিব। গতিকে আমি অসমীয়া হিচাপত তেওঁ বহুত গৌৰৱ কৰোঁ। তেওঁৰ বিদেশী আত্মাই শান্তি পাওক। আৰু আচলতে আমি নিজে কৰিব লাগিব। আমি নিজৰ বাবে, সমাজখনৰ বাবে, জাতিৰ বাবে গোটেইখিনি কাম কৰিব লাগিব। গতিকে চবে আগবাঢ়ি আহিব লাগে, সমাজখন আগবঢ়াব লাগে আৰু সমাজৰ হকে কাম কৰিব লাগে। ভিডিঅ' বনাই থাকাতে মস্ত বৰষুণ আহিল, নাহাই কিয়া এইটো বোলে ভিডিঅ'টোত মস্ত বৰষুণত ভিজি আহিছি। বহুত ভাল লাগিছে, ভাল লাগিছে না? বহুত ভাল লাগিছে। আৰু ভিডিঅ'টো চাই বহুত ভাল পাব। বৰষুণ পাইছে, কেমেৰা বেয়া হ'ব এতিয়া। কেমেৰাত বৰষুণ পৰিলে বেয়া হ'ব। কম দামী কেমেৰা না, কম দামী মোবাইল। বৰষুণ পৰিছে, অলপ পিছত আপোনালোক আৰু কিবা কিবি কৈ আছোঁ। মাটিত পিছলি ধুপুচ ধাপাচ পৰে, মইনা ধুপুচ ধাপাচ পৰে। মইনা ধুপুচ ধাপাচ পৰিব না নাই নাজানো, কিন্তু আমি কিন্তু তিৰপালত তলত আহি গৈছে ধুপুচ ধাপাচ পৰিব লাগি। এয়া বৰষুণত খুপি যাব লগাইছে, চিৰিগিলা মানে পূৰা ভিজি গৈছে না, পূৰা খুপি যাই আছোঁ। বাৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। ভিডিঅ'টো আপোনালোকে চাব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বুটামটো দবাই দিব আৰু লগৰ চবকে ছাবস্ক্ৰাইব কৰিব কৰি দিব। ভিডিঅ' দি থাকিম, চাব লাগিব। আগন্তুক ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ। এয়া খুবি আহি আছোঁ।